যদি আপোনালোকে এটা পাৰফেক্ট অইল বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে ই আমাৰ হেয়াৰ ফল কণ্ট্ৰোল কৰাত সহায় কৰে হেয়াৰ গ্ৰোথ বুষ্ট কৰাত সহায় কৰে আৰু লগতে উফি সমস্যা দূৰ কৰে আৰু হেয়াৰ ডেন্সিফাই কৰাত সহায় কৰে তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইখিনি হৈছে মেথি গুটি কলা তিল আৰু কালজিৰা এইখিনি মই আধা ঘণ্টা আগত তিয়াই থৈছিলোঁ তো এতিয়া মই এইখিনি মিক্সি জাৰত দি দিম আৰু ইয়াৰ লগতে দিম মই দুটা পিয়াজ আৰু দুটা নহৰু আৰু এটা বিটৰুট ডাঙৰ সাইজৰ বিটৰুট আৰু এইখিনি মই একেলগে পেষ্ট কৰি ল'ম তো পেন এখন বহাই ল'লোঁ তাতে মই জবা ফুল দিছোঁ আৰু সেইখিনি হৈছিলে শুকান জবা ফুল আৰু এইখিনি হৈছে নৰসিংহ আৰু মই পেষ্টখিনি ইয়াতে দি দিছোঁ এতিয়া মই ইয়াতে নাৰিকল তেল দিম আপোনালোকে যি তেল মানে ইউজ কৰে সেই তেলে দিব পাৰে এতিয়া মই এইখিনি লৰাই থাকিম যেতিয়ালৈ এই গোটেইখিনিৰ কালাৰটো চেঞ্জ হৈ নাযায় বা গোটেইখিনি মানে মজি নাযায় এতিয়া চাব পাৰি যে এইখিনি সম্পূৰ্ণৰূপে কালাৰ চেঞ্জ হৈ গৈছে নৰসিংহ পাতকেইটা আৰু অকমান মজিব লাগিব তাৰ পিছত হৈ যাব এতিয়া এটা কণ্টেইনাৰ ল'ম তাতে এখন চাফা কাপোৰ লৈ ল'ম আৰু তাত এইখিনি গোটেইখিনি মই দি পেলাই ধুনীয়াকৈ চেপি ল'ম এয়া মোৰ তেল ৰেডি হৈ গ'ল আপোনালোকে দেখিব পাৰিছে ইয়াৰ কালাৰটো চেঞ্জ হৈ গৈছে কিয় কাৰণ ইয়াত মই যিখিনি ইনগ্ৰেডিয়েণ্টছ দিছিলোঁ গোটেইখিনি ৰসবিলাক এই তেল লগত মিক্স হৈ গৈছে তাৰ কাৰণে ইয়াতে কালাৰটো চেঞ্জ হৈ গৈছে আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিল থেংক ইউ বাই বাই